নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি উপস্থিত আছোঁ আজি সৌজন্যত শংকৰ মাধৱ মিলন ক্ষেত্ৰত যি শিশু সমাৰোহ অনুষ্ঠিত হৈ আছে। আজি তাৰ অন্তিম দিন। এই অন্তিম দিনত বিশাল জনসমাগম শিশু সমাৰোহত চাওক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰক্ষী প্ৰশাসনে আজি 11টা দিন ইয়াত বাহাৰ পানী থাকি শান্তি শৃংখলা নিয়ন্ত্ৰণ কৰি এখন সৰ্বাংগ সত্যৰ ক্ষেত্ৰ নিৰ্মাণ কৰাত যি সহযোগিতা কৰে, আমি মাজুলী সমগ্ৰ আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীৰ সদস্য, অঞ্চলৰ প্ৰতিজন গাঁওৰক্ষী বাহিনীৰ সদস্যক এই সুযোগতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি এভাগে অস্থায়ী নামঘৰ চাৰিওফালে কাৰ্যালয় নিৰ্মাণ কৰি অত্যন্ত পৰিশ্ৰম স্বীকাৰ কৰা মাজুলী গাঁৱৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ শৰাই। শান্তি শান্তি। সময় 9:45।